Welcome back to my channel. আজি মই উপস্থিত আছো লীলাবাৰী বিমানবন্দৰৰ কাষত থকা কাছিপথাৰ নামৰ গাঁৱত আৰু আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে আমাৰ গাঁৱৰ ৰাইজ আহি ইয়াত এখন ভাওনা পতাৰ কথা আছিল আৰু আজি সেই ভাওনাখনৰ কিছু অংশ আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব আৰু ভাওনাখনৰ নাম আছিল বিপদামৰা আখ্যান আৰু তাৰ কিছু অংশ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। এয়া আপোনালোকে দেখিবলৈ পাইছে হালৰাজৰ মেকআপ চলি আছে। এয়া আমাৰ মেকআপ আৰ্টিষ্ট পলাশ। এয়া আমাৰ বৰুণৰ মেকআপ চলি আছে। এয়া মেকআপ আৰ্টিষ্ট আমাৰ জয়ন্ত ভূঞা। এয়া আমাৰ ভিডিঅ'ত মেকআপ চলি আছে। এয়া আমাৰ মানে মেকআপ কৰি কিছুমানৰ হৈছে আৰু এয়া কিছুমানে ড্ৰেছ পৰিধান কৰি হৈছে। এয়া আমাৰ দেশৰ মালিক। ড্ৰেছ যদি প্ৰয়োজন হয় এজনক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমাৰ মাজত বৰুণ, এই বৰুণ ভাত আছে অৰ্জুন। এয়া মোৰ লগত আছে সুশীলা ভাৱত। এয়া জয়ন্ত ভূঞা মেকআপ আৰ্টিষ্ট। এতিয়া অনুভৱ কি তোমাৰ? অনুভৱ মানে আপোনাৰ এখন গাঁৱৰে ভাওনা, গাঁৱৰে টিম এইটো। ইয়াতে আহিছোঁ আমি একেলগে ভাওনা শিকিছোঁ সৰুৰ পৰাই এতিয়ালৈকে কৰি আছোঁ একেলগে। এতিয়া আমাৰ গাঁৱতে এয়া পলাশ দেখাই দিব পৰা কেমেৰামেন মানুহকে। এয়া পলাশ আমাৰ গাঁৱৰে ল'ৰা এটা ভাতৃ আমি মেকআপটো কৰিছোঁ ইয়াতে। তাকে এয়া ভাওনা উপভোগ লৈছোঁ। কিমান পাওঁ নাজানো, যিমান পাওঁ দিম। আপোনালোকে চাব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু ভাওনাখন কেনেকুৱা হ'ব বুলি ভাবা? ভাওনাখন এতিয়া আমি কি কওঁ, আমি মৰা মানুহ আমি কৰি চাম। দৰ্শক তাত আছে আমাৰ ইয়াত বহুত আছে, বহুত জনসংখ্যা গোটেই আছে তাত, গম পাব। ঠিক আছে। এয়া আমাৰ মাজত আছে ইন্দ্ৰ ঘৰত আমাৰ গাঁও চুন্দা। ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাব। এয়া আমাৰ কৃষ্ণ ভাৰত আছে আমাৰ কাকুদা। হাই বুলি কৈ দিয়ক, এতিয়া আকৌ কৈ দিয়ক এবাৰ হাই বুলি। হাই। এয়া আমাৰ খাদ্যকী ভাৰত আছে। এয়া আমাৰ ধৰ্মেন্দ্ৰ ভাৰত আছে মোমেন্দ্ৰা। এয়া আমাৰ কাৰ্তিক ভাইত আছে মোৰ ভাইটি বুলবুল। এয়া আমাৰ প্ৰদ্যুম্ন ভাৰত আছে ঋতুপৰ্ণ। হাই বুলি কৈ দিয়া। এয়া আমাৰ শাল্ড ভাৰত আছে লক্ষ্যজিৎ দত্ত। আজিলৈ মানে